নমস্কাৰ, গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু মই আজি আপোনালোকৰ মাজলৈ খুব এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আৰু এয়া দেখিছেনে, অতি হেঁপাহেৰে যিখন এৰোপ্লেন স্থলপথেৰে আহি আছিলে আৰু ৰাইজে ব্যাপক উৎসাহেৰে যিখন চাবলৈ হেঁপাহ কৰি আছিলে, আজি সেইখন আহি গন্তব্য স্থানত উপস্থিত হ'লহি। আহক এতিয়া আমি ইয়াৰ পৰিৱেশটো চাই যাওঁ আৰু আপোনালোককো অকণমান দেখাই যাওঁ স্থলপথত ইমান দিনে আহি থকা এৰোপ্লেনখন আহি অৱশেষত ক'ত ৰখি আছেহি। আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ কেনেকৈ আহি ৰখি আছেহি ইয়াত। শিৱসাগৰৰ ভটিয়াপাৰৰ যিটো তিনিআলি বাইপাছে যাওঁতে যিটো পেট্ৰল পাম্প পায়, তাৰ কাষতে এই উৰাজাহাজখন ধুনীয়াকৈ ৰাখিছে। আৰু ইয়াত কিন্তু অগণন ৰাইজ হৈছে স্থলপথত যিহেতু উৰাজাহাজ চাবলৈ, আৰু উলহ মালহেৰে আহিছে, একপি ফটো মাৰিছে। আৰু ময়ো তাৰে অংশ লৈ আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ আজি এই স্থলপথৰ উৰাজাহাজখন। ফাইনেলি আজি মই আপোনালোকক দেখালোঁ ইয়াতে কেনেকৈ এৰোপ্লেনখন ৰাখিছে আৰু ইয়াৰ পৰিৱেশটো চাওক, ইমান ৰাইজ আহিছে ফটো মাৰিবলৈ, এৰোপ্লেনখন চাবলৈ। আৰু ইটো চাইডে চাগে ধুনীয়াকৈ কৰিব, আৰু যেতিয়া হ'ব তেতিয়া মই আপোনালোকক দেখাম। এতিয়া চাওক এয়া তিনিজন, এইফালে শুন কৈ দিয়া কেনেকুৱা লাগিছে প্লেনখন চাই? ভাল লাগিছে। এয়া আহিলোঁ আৰু এইখিনিতে আহিছিলোঁ ঘৰলৈ বুলি, কিন্তু শিৱসাগৰলৈ যাওঁতে আপোনালোকে দেখিয়ে যাব বাইপাছৰ ওচৰতে ৰখাই থৈ দিছে এনেকৈ, তেল BSCৰ পিছফালে, পেট্ৰল পাম্পৰ পিছফালে এনেকৈ ৰখি আছে এৰোপ্লেনখন। আৰু আজি ভিডিঅ'টো আপোনালোকক দেখালোঁ, চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব।